নতুন এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভেজ পোলাও বনাম আৰু পোলাওখিনি বনাব কাৰণে মই কেৰাহীটো পাতি দিছোঁ। ৰিফাইন তেল অলপ ব্যৱহাৰ কৰিছোঁ আৰু শাকখিনি মই প্ৰথমে ভাজি ল'ম। যিহেতু মটৰটো মই ব্যৱহাৰ কৰা নাই, ইয়াত বিন আৰু গাজৰে ব্যৱহাৰ কৰিছোঁ। ভাজি লোৱাৰ পিছত মই খিচমিচখিনিও তেলত অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা হৈ গ'ল, তাতে অলপ তেল দিম আৰু ইয়াত মই অলপ চেনি ব্যৱহাৰ কৰিম। সোৱাদ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। 1 চামুচ দিছোঁ আৰু সেনেকৈ কিমান পৰিমাণৰ ব্যৱহাৰ কৰে তাৰ অনুযায়ী ব্যৱহাৰ কৰিব পাৰে। পিঁয়াজখিনি মই অলপ কালাৰ উঠিব দিছোঁ, তাৰপিছত গাৰ্লিক আৰু আদা নহৰু পেষ্ট কৰি দি দিছোঁ। তাৰপিছত মই ইউজ কৰিছোঁ গোটা ইলাইচি আৰু দালচেনি, তেজপাত দি দিছোঁ তেলতে। তাৰপিছত নিমখ অলপ দিছোঁ, ইমানো দিব নালাগে, অলপ দিলে হৈ যায়। তাৰপিছত মই ভাজি লওঁ বাচমতি চাউল ব্যৱহাৰ কৰিছোঁ। বাচমতি চাউলখিনি এঘণ্টা নহ'লে 45 মিনিটমান এনেকুৱাকৈ ধুই থ'ব লগা হয় তাৰ আগতে। এতিয়া মই অলপ ভাজি লৈছোঁ, ভালকৈ ফ্ৰাই কৰি ল'ম। মিনিমাম আপোনালোকে 5 মিনিট বা 7 মিনিট ভাজি ল'ব। ভজা হৈ গৈছে, তো মই এতিয়া খিচমিচখিনি ঢালি পেলাই গোটেইখিনি মিহলি কৰি ল'ম আৰু ইয়াত 2 মিনিটমান সময় এনেকুৱাকৈ মিহলাই থৈ দিম। আৰু এতিয়া কুকাৰত বহাই দিছোঁ। পানী যিহেতু মই 2 কাপ ব্যৱহাৰ কৰিছোঁ আৰু একেবাৰে ৰেডি হোৱা দেখাই দিছোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, বেয়া লাগিলে ডিছলাইকো কৰিব। কমেণ্টত জনাব কেনেকুৱা পায়। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেনেহ'লে আজিলৈ ইমানতে।